স্বাগতম গোপাল বি ব্লগছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো ফ্ৰেণ্ডছ। আজি মানে পুৰা ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছো বহি আপোনালোকে ভাবিলো আজিৰ দিনটো বহুত স্পেচিয়েল হয় আপোনালোকৰ কাৰণে আৰু মোৰ কাৰণে, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছো। আৰু এই ভিডিঅ'টো আপোনালোকে কোনো স্কিপ নকৰাকৈ চাব, আনতকৈ আজি ভিডিঅ'টো স্কিপ নকৰিব আৰু চাব। আৰু মানে এই ভিডিঅ'টো যিসকলে ফাৰ্ষ্ট কমেণ্ট কৰিব সেইসকলৰ নামটো নেক্সট ভিডিঅ'ত ল'বলৈ চেষ্টা কৰিম। আৰু লগতে এই মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আজি বহুত ধামাকা হ'ব। মোৰ ইউটিউব চেনেলটো 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক, তেতিয়া ভাল ভাল ভিডিঅ' আনিবলৈ আপোনালোকলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। মানে অলপ পানীটো দিবলৈ ক'লে, এই পানীখিনি অলপমান তুলি লওঁ। কেমেৰাটোৰ পৰা সুবিধা আছে পানী তুলিবলৈ, পানীখিনি অলপ তুলি তাৰপিছত গা পাবোৰ ধুই লওঁ মানে আৰু তাৰপিছত আলহী আহিব যে, সেইকাৰণে ঘৰটো অলপ চাফা কৰিব লাগে। চাফা কৰি অকণ দেৰিকৈ আপোনালোকক লগ পাই আছোঁ। A few moments later. গা পা চাহ ধুই মেলি ৰেডি হৈ গ'ল। এতিয়া বাহঁত আহি আছে আমাৰ ভিতৰত, মানে কি হৈ আছে আমাৰ ভিতৰত, বাহঁতৰ ভিতৰত মানে সিহঁতৰ বতাহৰ ভিতৰত মানে এইবাৰ গোটেই কথা চথা পাতি আছে। মানে তই কি ল'বি ঐ, তই কি ল'বি, তই ক'ব লগা কৃষ্ণ, তই কি ল'বি ঐ, এইবোৰ মানে কথা পাতি আছে। চাই ভাল পাব, ৰাগ চাবলৈ ৰেডি, পুৰা ৰেডি হৈ গৈছে। এইসোপা তুলি চাই আছে, মানে অলপ বেমাৰ চেমাৰ হৈ আছিলে কাৰণ অলপ কৈ দিছো। এইটো হাই গাইজ, ফাইনেলি বা আহি ঘৰত পাই গ'লি। আৰু আমাৰ ফালে এইখনত টমটম বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় ক'ব? তেতিয়া পুৰা বাহঁত মানে আহি গ'লে, এজনী মানে ঘৰ ৰখীয়া। A few moments later. আজিও মানে গৰু চৰু নিবলৈ আহিছে, আৰু এইফালে পুৰা সন্ধিয়া হৈ আছে। চব মানে ৰাসটো পুৰা চলিব আজি, সেইকাৰণে আপোনালোকক আজি ৰাসখন দেখাম দিছো। আমাৰ গাঁৱত কেনেকুৱা ৰাস হয়, আৰু পুৰা এইফালে জংঘল আছে। আৰু এতিয়া আমাৰ গৰুকেইটা নিবলৈ আহিছে। আৰু এনেকে আমাৰ ইয়াত নিয়ে ধান, আপোনালোকৰ ফালে কেনেকে নিয়ে ক'ব? সন্ধিয়া এতিয়া পুৰা সন্ধিয়া সময়ত আহি আছো আমি। ইয়াৰ ফটো মানে ৰাসৰ জেগালৈ মানে অলপমান ফুৰিবলৈ আহি আছো। এইটো গৈ আছো আমি। কিবা কৈছে? অ বুলি কৈছে। এতিয়া ৰাসৰ জেগাত গৈ লগ পাই আছো। এতিয়া পুৰা অলপ মানে আপোনালোকক ফাইনেলি পাই গ'লো ৰাসৰ জেগা। অলপমান দেখাই দিওঁ ন। ফাইনেলি পুৰা ৰাসৰ জেগাত পাইলো। এইটো চাইডে ডাইৰেক্ট মাজত বনাইছে এবাৰ, পুৰা এবাৰ মাজত ফিল্ডৰ মাজতে পাতিছে ৰাসখন। অলপমান আপোনালোকক দেখাই দিছে। পুৰা এতিয়া এইবিলাক সজাই মেলি ৰেডি হৈ গৈছে বন্ধুসকল, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। গাইজ ফাইনেলি পুৰা এইফালে সজাই মেলি পুৰা ৰেডি হৈ গৈছে মানে। আৰু এইটো চাইডত হেৰি আছে, আৰু এইটো চাইডত আপোনালোকে দেখিছে যে কিয় ৰং মাৰি আছে। এইটো মানে অলপ বালি আছে যে, তাত বালি নহয়, এইখিনি হেৰি কাঠৰ গুৰি আছিলে, সেইখিনিত অলপমান ৰং মাৰি দিছে মানে। মই দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক। এই মানে ফাইনেলি অলপমান দেখাবলৈ চেষ্টা কৰিলো, আৰু অলপ সময় পিছত আপোনালোকক গোটেই ৰাসখন দেখাবলৈ চেষ্টা কৰিম ন। গাইজ পুৰা ৰাসৰ জেগাৰ পৰা গুচি আহিলো। তাত পুৰা কপিৰাইট লাগিবৰ কাৰণে গানবোৰ লগাই আছে। আজি পাৰিলে অলপমান আপোনালোকক দেখালো। এতিয়া এণ্টৰটো অলপ পিছতকে আপোনালোকক ভালকে দেখাবলৈ চেষ্টা কৰিম ন। গাইজ এতিয়া মানে পুৰা ৰাসৰ জেগা আহা সখী মাতি আছে মানে। আমাৰ এফালে পুৰা ভাত বনাই আছে মানে, খাবলৈ আপোনালোকক অলপ দেখাম। গৈছো হা না দিয়া। A few moments later. পুৰা ভাতত খাই আজৰি। আমাৰ এইফালে মানে কি এইফালে ভাত খাই আছে। আৰু এটা জেগালৈ গৈছো মানে এই মানে মোৰ ইউটিউব চেনেলৰ মানে কৈ আছিলো দেখাম বুলি, এই ওলাবলৈ মন নকৰে, সেইকাৰণে মই উলিয়াই দিছো অলপ মানে। 12 seconds later.
পিছে মানে চাওক এতিয়া মানে কৃষ্ণ মাকক আৰু কৃষ্ণক লগ পাই গলো মানে আপোনালোকক দেখাইছো এজনী কৃষ্ণ আৰু এজনী কৃষ্ণ মাক এজনী বুটি এজনী ববি কেনেকুৱা অনুভৱ এজনী মনিষা মল্লিকা এতিয়া পুৰা ফাইনেলি ৰাস আৰম্ভ হৈ গৈছে আপোনালোকক দেখাবলৈ গৈ আছো বলক সকলোৰে শ্ৰীচৰণত জনাইছো সশ্ৰদ্ধাৰে প্ৰণিপাত দুজনাকৈ শ্ৰীচৰণত প্ৰণিপাত জনাই আৰম্ভ কৰিবলৈ লৈছো ৰাস লীলা আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক A few moments later. Guys, please Guys, finally pura raak ho gayi bole hoga hi na baba mukon mera gayi mukon mera kota ho bole